কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ 2022-23 বিত্তীয় বৰ্ষ অনুদান মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এককালীন সহায়। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য উত্তম কুমাৰ ৰায় প্ৰধান নিজা পুঁজিৰ পৰা গোলকগঞ্জৰ শিল্পী সমাজ প্ৰেক্ষাগৃহত আত্মসহায়ক গোটক এককালীন আৰ্থিক অনুদান। গোলকগঞ্জত 45টাকৈ আত্মসহায়ক গোটক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা 20,000কৈ আৰ্থিক অনুদান প্ৰদান কৰে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য উত্তম প্ৰধানীৰ উদ্যোগত আত্মসহায়ক গোটক এককালীন আৰ্থিক অনুদান প্ৰদান। এই কাৰ্যসূচীত উপস্থিত থাকে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পৰিষদৰ চিফ গকুল বৰ্মন। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ প্ৰতিবেদন, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কথাই সংবাদমেলত ওলোৱাটো যে সঁচা সেইটো কথা আপোনালোকে নিজে ফিল্ডত গৈ আপোনালোকে দেখিছে যে সম্পূৰ্ণ প্ৰকাশ মিছা। কিছুমান বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰি কিছুমান মানুহৰ উদ্দেশ্যপূৰ্ণভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনক বদনাম কৰি কেনেকৈ ধ্বংস কৰিব পৰা যায় সেই কথাটো সদায় তেওঁলোকে অপ্ৰাণ চেষ্টা কৰি থকাৰ পৰিণতিত তেওঁলোকৰ মনে সজা কিছুমান এই ধৰণৰ ভিত্তিহীন কথাই যি কোনো ধৰণৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি লক্ষ্য আৰু উদ্দেশ্য বিঘ্নিত কৰিব নোৱাৰে। আমি পূৰ্বে কৈছোঁ, এতিয়াও কৈছোঁ আৰু ভৱিষ্যতলৈকে কৈ থাকিম যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ কোনো সহনশীলতা কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত আমি কাম কৰিব বিচাৰিছোঁ আৰু কাম কৰি আছোঁ আৰু কাম কৰি যাম। যেতিয়ালৈকে আমি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ উন্নয়ন বিকাশ সাধন কৰাৰ ক্ষেত্ৰত নিৰ্বাচন অনুষ্ঠিত নহ'ব, যেতিয়ালৈকে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদখনৰ আজিলৈকে আমাৰ ভিলেজ নটিফিকেশ্যনৰ কামেই হওক, মানচিত্ৰৰ কামেই হওক আদিকে কৰি আমাৰ সমষ্টি নিৰ্ধাৰণ আৰু নিৰ্বাচন অনুষ্ঠিত নহ'ব। আমাক দিয়া দায়িত্ব অনুসৰি আমি ইতিমধ্যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ এইবিলাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আৰু এই ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ডাঙৰীয়া আমি ইতিমধ্যে কেইবাবাৰো আমি আহ্বান জনাইছোঁ আৰু তাৰ পৰিণতি আমি এটা কথা ক'ব বিচাৰিছোঁ যে যিনে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ক্ষেত্ৰত দোষী সাব্যস্ত হৈছে বা কোনোবা দোষী বুলি আজি তাৰিখে সন্দেহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি সময়ে সময়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ৰাজহুৱা কৰি আছোঁ। আজি 45টা গ্ৰুপক চেক বিতৰণ কৰিব পৰৱৰ্তী পৰ্যায়ত আৰু বাকীখিনিক চেক বিতৰণ কৰিব বুলি গোলগঞ্জ সমষ্টিৰে গোটেই অন্তৰ্গত। গতিকে গোলগঞ্জ সমষ্টিৰে গোটেইখিনি আত্মসহায়ক গোটক এই চেকসমূহ বিতৰণ কৰিব। মই ভাবোঁ যে পৰৱৰ্তী পৰ্যায়ত আমাৰ গোলগঞ্জ সমষ্টিকে ধৰি বা ধুবুৰী জিলাৰ যিমানকেইটা সমষ্টি আছে ধুবুৰী জিলাৰ সমষ্টি ৱাইজত আমাৰ চেকসমূহ বিতৰণ কৰাৰ কাৰ্যসূচী আমি হাতত ৰূপায়ণ কৰি আগন্তুক আৰু 20 লাখ টকা আমি